নমস্কাৰ, পোনপ্ৰথমে সকলোৱে সৰস্বতী পূজা বহুত শুভকামনা জনালোঁ। যিহেতু আজি এটা প্ৰেমৰ দিন পৰিছে, সেইবাবে দিনটো আৰু অলপ বেছি ধুনীয়া মধুৰ কৰি তোলোঁ বুলি আমি গোটেইকেইটা ওলাই গ'লোঁ। আমাৰ ইয়াত বাচ্ছা পাতি ৰেডি হৈ গ'ল। আমি আহি পাই গ'লোঁ আমাৰ গন্তব্যস্থান, য'ত দেউতাৰ শিক্ষকতা কৰিছিল। তাতে আমি আজি আহিছোঁ। বিৰাট এটা ধুনীয়া পৰিৱেশ, একদম গাঁও পৰিৱেশ, বিৰাট ধুনীয়া। তাৰ এই আৱেগটো আৰু এই মৰম, যোনখিনি আদৰ সন্মান বহুত বেছিয়ে অতুলনীয়। তাকে আজি আমি তাতে অকণমান সময় অতিবাহিত কৰিবলৈ যাওঁ বুলি ওলালোঁ। দিনটো আৰু অলপ যাতে ধুনীয়া হৈ পৰক, সেইবাবে কণ কণ সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ তেওঁলোকে নাচ গান আদি কৰি সকলো ক্ষেত্ৰতে খেল ধেমালি পাতি ইমান পাৰ্গত। তাকে আমি তাহাঁতৰ লগতো অলপ সময় পাৰ কৰিলোঁ, ভাল লাগিলে সময়বিলাক। আমাৰ সৰস্বতীবিলাকো একদম ৰেডি হৈ গৈছে, ইমান ধুনীয়া ধুনীয়াকৈ ওলাই আহিছে তেওঁলোকে মেখেলা চাদৰ পিন্ধি, বিৰাট ধুনীয়া লাগিছে। আমিও খাই মেলি আজৰি হ'লোঁ। গাঁৱৰ সকলো ৰাইজে খালে, ইমান ধুনীয়াকৈ এটা মিলা প্ৰীতিৰে, ইমান এটা ধুনীয়া বান্ধোনৰ মাজতে ইমান ধুনীয়াকৈ যিহেতু তেওঁলোকে অনুষ্ঠানবিলাক কৰে, বহুত ভাল লাগে। এনেকৈ সদায় ইহঁতৰ মৰম চেনেহবিলাক এনেদৰে সদায় অটুট হৈ থাকক, সেইটোৱে কামনা কৰোঁ। অকল ল'ৰা ছোৱালীবিলাকে অকল ফূৰ্তি কৰিলে নহ'ব ন, গাৰ্জেনবিলাকো পূৰা ধুনীয়াকৈ নাচ কৰি আছে আৰু নাচ বাগা বিৰাট ভাল লাগে সঁচাকৈ। ময়ো অলপ তাহাঁতৰ লগতো অকণমান সময়টো পাৰ কৰিলোঁ। যিহেতু অকণমান সময়ো পাইছোঁ, সেইবাবে মনটো ভাল লাগি যায়। ইহঁতৰ এই মৰমবিলাক ইমান নিস্বাৰ্থভাৱে যোনবিলাক সঁচা মৰম তেওঁলোকৰ মাজত বিচাৰি পোৱা যায়, সেইবাবে বিৰাট বেছিয়ে ভাল লাগে মনটো। যিহেতু সময় হৈ গ'ল, সেইবাবে আমি লাহে লাহে ওলাই আহিছোঁ আৰু যিহেতু টাইমো হৈ গ'ল, আমি সকলোৱে পূৰা খাই মেলি টিপটপ হৈ ওলাই আহিছোঁ আৰু। তাকে বোলো অকণমান আপোনালোকৰ গাঁও পৰিৱেশটো দেখাই দিওঁ। ইমান এটা ধুনীয়া ৰাস্তা, তাতে ইমান ধুনীয়া এখন স্কুলৰ যোনটো পৰিৱেশ, বিৰাট বেছি ভাল লাগিলে। এনেদৰে হাঁহি ফূৰ্তিৰে আজি দিনটো পাৰ কৰিলোঁ, বহুত বেছি ভাল লাগিলে। এনেদৰে আপোনালোকেও ভালে থাকক, সুস্থ থাকক। বহুত ধন্যবাদ। এই ভিডিঅ'টো চোৱাৰ বাবেও আপোনালোকক বহুত ধন্যবাদ। থেংক ইউ।